হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে মই তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ দ্বিতীয় শ্ৰেণীৰ পাঠ 8 বুন্দাৰ বিলৈ প্ৰশ্নৰ উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু মোৰ চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা নতুন নতুন ভিডিঅ' মই তোমালোকৰ কাৰণে ইউটিউবত আপলোড কৰিয়ে থাকোঁ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া ব'লা ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। বুন্দাৰ বিলৈ 1 নম্বৰ। কওঁ আহা, নিশা কান্ধত জুলুঙা লৈ কোনে ওলাইছিল? উত্তৰ, নিশাৰ কান্ধত জুলুঙা লৈ নিগনি ওলাইছিল। নিগনিয়ে নেক্সট প্ৰশ্ন, নিগনিয়ে কি পোৱাত আঘাত ওলাইছিল? উত্তৰ, নিগনিয়ে ভঁৰালৰ পৰা কিজানি এমুঠি খুদ গোটাব পাৰিম বুলি আশাত ওলাইছিল। নেক্সট প্ৰশ্ন, ডুলিৰ আঁৰত কোনে লুকাই আছিল? উত্তৰ, ডুলিৰ আঁৰত বুন্দা লুকাই আছিল। নেক্সট প্ৰশ্ন, বুন্দাই থাপ মাৰোঁতে নিগনিয়ে কেনেকৈ দৌৰিছিল? উত্তৰ, বুন্দাই থাপ মাৰোঁতে নিগনিয়ে তৰা-নৰা ছিঙি লৰ মাৰিছিল। নেক্সট প্ৰশ্ন, নিগনিটো ধৰিবলৈ বুন্দা ক'ত পৰিছিল? উত্তৰ, নিগনিটো ধৰিবলৈ বুন্দা চূণৰ চটত পৰিছিল। 2 নম্বৰ প্ৰশ্ন, ভাবা আৰু কোৱা। প্ৰশ্ন হ'ল, নিগনিটোৱে কান্ধত লৈ ফুৰা জুলুঙাত কি কি ভৰাব পাৰি? উত্তৰ, নিগনিত লৈ ফুৰা জুলুঙাত নিগনিয়ে খাদ্য আৰু অনেক বস্তু ভৰাব। নেক্সট প্ৰশ্ন, নিগনিয়ে কি কি কুটে? উত্তৰ, নিগনিয়ে কাপোৰ কুটে, কাগজ কুটে আৰু অনেক বস্তু কুটে। 3 নম্বৰ প্ৰশ্ন, যুক্ত আখৰ ভাঙি পঢ়ো আৰু লিখো আহা। কান্ধ, ইয়াত যুক্ত আখৰ আছে, ল'ৰা-ছোৱালীহঁত ইয়াত যুক্ত আখৰ আছে। নদ্যান্ধটো ভাঙিব লাগে। এতিয়া নদ্যান্ধ, ন যুগ্ধ নৈধয়ান্ধ, নদ্যান্ধ, ন যুগ্ধ নৈধয়ান্ধ, বান্ধ ৰান্ধনী। শব্দকেইটা এনেধৰণে গঠন কৰিব লাগে, যুক্ত আখৰ ভাঙি। 4 নম্বৰ, যুক্ত আখৰ গঠন কৰো আহা। ন যুগ্ধ নৈধয়ান্ধ। 5 নম্বৰ, সমাৰ্থক শব্দ জানো আহা। জুলুঙা, মোনা, বুন্দা, ডাঙৰ মতা মেকুৰী, সন্তোষ, আঁকোৱাল, নিশা ৰাতি, আঁৰি লোৱা, ওলোমাই লোৱা,
পিলিংগা পাতল মন গোটাব জমা কৰিব ল'ৰা-ছোৱালীহঁত এইকেইটা হ'ল সমাৰ্থক শব্দ 6 নম্বৰ হাতৰ ভাঙো আহা আগত বা পিছত ৰ মাজত থাকে নাই দাই নন্দ কোৱাচোন কোৱা জুটাই মোৰ নাম কি ভাই উত্তৰ বান্দৰ 7 নম্বৰ প্ৰশ্ন ছবিবোৰ চাই নাম কোৱা আৰু লিখা এইকেইটা কিতাপত চাই ভালকে লিখি ল'বা উত্তৰ মন্দিৰ বান্দৰ মহাত্মা গান্ধী ফুল 5 নম্বৰ মুনা 6 নম্বৰ জাহাজ ভেন্দি বিস্কুট ওকে 8 নম্বৰ প্ৰশ্ন যুক্ত আখৰটো ভাঙা আৰু শব্দ লিখা নৈদান্ত নযুগ্ধ নৈদয়ান্ত কান্ধ গান্ধী নৈদান্ত নযুগ্ধ নৈদয়ান্ত আনন্দ বান্দৰ 9 নম্বৰ প্ৰশ্ন পঢ়া কোৱা আৰু লিখা ক বাঘ ছাগলী হৰিণ হাঁহ ইহঁতৰ কোনে নাখায় ঘাঁহ বাঘ প্ৰশ্ন খ বাঁহত থাকি বতাহত উৰে খাদ্য বিচাৰি পানীত ফুৰে বগলী প্ৰশ্ন ঘ বেংগে কৰে কালৈ ভয় চুৱাই নাকায় গিলিয়ে ভয় সাপ উত্তৰ হ'ল সাপ ল'ৰা-ছোৱালীহঁত আজি ইমানেই এতিয়া যোৱা সময়ত কৈছোঁ যদিও ভিডিঅ'টো অলপো ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব আৰু মোৰ ভিডিঅ'টো ৱাচ কৰাৰ বাবে তোমালোকক ধন্যবাদ আৰু নেক্সট ভিডিঅ'লৈ এটা লগ পাম ওকে বাই